নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আমি জনাই আছো আজিৰ এটা আচৰিত ধৰণৰ খবৰ এইবাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী কলেজীয়া ছোৱালী আৰু এজন ৭২ বছৰীয়া বৃদ্ধৰ এটা কাণ্ড শুনিলে আপুনি আচৰিত হ'ব এবাৰ পৰ্ন সাইটত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই ৭২ বছৰীয়া বৃদ্ধই কৰিছে আত্মহত্যা ঘটনাটো আপুনি ভালদৰে শুনিলক যোৰহাটৰ ডেকেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা অভিযোগ অনুসৰি এগৰাকী কলেজীয়া ছাত্ৰীয়ে বিভিন্ন লোকৰ সৈতে অসৎ কৰ্মত লিপ্ত হৈ গোপনে নিৰ্মাণ কৰে পৰ্ন ভিডিঅ' কে পৰ্ন ভিডিঅ'বোৰৰ বিভিন্ন পৰ্ন সাইটত আপলোড কৰে যুৱতীগৰাকীয়ে ইজনৰ পিছত সিজন লোকৰ লগত অশ্লীল কাম কৰে এই কলেজীয়া ছাত্ৰীগৰাকীয়ে আৰু তাৰ পিছত যি ভিডিঅ' বনাই সেই ভিডিঅ'বোৰ পৰ্ন সাইটত আপলোড কৰে কলেজীয়া ছাত্ৰীগৰাকী গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া এজন বৃদ্ধৰ লগত গোপন সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ' প্ৰস্তুত কৰি পৰ্ন সাইটত আপলোড কৰিছে ভালদৰে শুনক এই ঘটনাটো ৭২ বছৰীয়া এজন বৃদ্ধৰ লগত কলেজীয়া ছাত্ৰীজনে অশ্লীল কাম কৰি সেই ভিডিঅ'টো প্ৰস্তুত কৰি পৰ্ন সাইটত আপলোড কৰিছে পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' যেতিয়া ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু সেই বৃদ্ধজনে দেখা পাইছে তেতিয়াই তেওঁ মানসিকভাৱে অশান্তিত ভাগি পৰিছে আৰু তাৰ পিছতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লৈছে সেই ৭২ বছৰীয়া বৃদ্ধজনে আৰু ইয়াৰ পিছত পৰিস্থিতি হৈ পৰিছে উত্তপ্ত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে গাঁৱৰ মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে আটক কৰিছে ছাত্ৰীগৰাকীক কলেজীয়া এই যুৱতীগৰাকীক আটক কৰিছে জানিব পৰা মতে বৃদ্ধগৰাকীৰ সৰুতে পিতৃ মাতৃক হেৰুৱাইছিল আত্মীয়ই কোৱাৰ পাছতো তেওঁ বিয়া পতা নাছিল এই ঘটনাৰ উচিত তদন্ত বিচাৰে ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তও অব্যাহত ৰাখিছে